মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গ্ৰহ আৰু নক্ষত্ৰৰ কথা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াৰ আগতে এই পাঠটি আলোচনা কৰা হৈছে। যদি তোমালোকে কোনোবাই ভিডিঅ'টো চোৱা নাই, ওপৰৰ আই বটামত আৰু ডেছক্ৰিপশ্যনত লিংকটো দিয়া হৈছে, ভিডিঅ'টো চাই ল'বা। আহাচোন এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ, ৰাতিৰ আকাশত তিৰবিৰাই থকা তৰাবোৰক দেশ বুলি কোৱা হয়। খালী ঠাইত হ'ব নক্ষত্ৰ। ৰাতিৰ আকাশত তিৰবিৰাই থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয়। খ নম্বৰ, আমি পোহৰ আৰু তাপ পোৱা নক্ষত্ৰটোৰ নাম দেশ। খালী ঠাইত হ'ব সূৰ্য। আমি পোহৰ আৰু তাপ পোৱা নক্ষত্ৰটোৰ নাম সূৰ্য। গ নম্বৰ, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম দেশ। খালী ঠাইত হ'ব বুধ। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম বুধ। খ নম্বৰ, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম দেশ। খালী ঠাইত হ'ব নেপচুন। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন। ঙ নম্বৰ, আমি বাস কৰা গ্ৰহটোৰ নাম দেশ। খালী ঠাইত হ'ব পৃথিৱী। আমি বাস কৰা গ্ৰহটোৰ নাম পৃথিৱী। 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? উত্তৰ, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। খ নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? উত্তৰ, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ'ল বুধ। গ নম্বৰ প্ৰশ্ন, কৃত্ৰিম উপগ্ৰহ কিহৰ সহায়ত আকাশলৈ পঠিয়ায়? উত্তৰ, কৃত্ৰিম উপগ্ৰহ ৰকেটৰ সহায়ত আকাশলৈ পঠিয়ায়। খ নম্বৰ প্ৰশ্ন, ভাৰতে পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ, ভাৰতে পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আৰ্যভট্ট। 3 নম্বৰ পাৰ্থক্য লিখা। নক্ষত্ৰ আৰু গ্ৰহ। উত্তৰ, নক্ষত্ৰবোৰৰ নিজা পোহৰ আৰু তাপ আছে, আনহাতে গ্ৰহবোৰৰ নিজা পোহৰ আৰু তাপ নাই। 4 নম্বৰ, কৃত্ৰিম উপগ্ৰহৰ সহায়ত কৰা দুটা কামৰ বিষয়ে লিখা। উত্তৰ, কৃত্ৰিম উপগ্ৰহৰ সহায়ত কৰা দুটা কাম হ'ল বতৰৰ আগজাননী দিয়া আৰু মোবাইল ফোন, টেলিফোন আদিত কথা পতা। এতিয়া 5 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ আঁচ-টানি মিলোৱা। আহাচোন আমি ক অংশৰ লগত খ অংশ আঁচ-টানি মিলাওঁ। শুক্ৰ। শুক্ৰ হ'ল পৃথিৱীৰ ওচৰত থকা গ্ৰহ। বৃহস্পতি। বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ। বুধ। বুধ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। পৃথিৱী। পৃথিৱী জীৱ থকা গ্ৰহ। নেপচুন। নেপচুন সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইয়াতেই সামৰিলোঁ। পুনৰ লগ পাম। ধন্যবাদ।